পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে পুৰৈ শাকৰ গুটিৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পুৰৈ শাকৰ গুটি লৈ লৈছিলোঁ, পকা গুটিকেইটা, আৰু পুৰৈ শাকৰ গুটিৰ কেইটা মই এনেদৰে কাটি ল'লোঁ। আপোনালোকে নাকাটিলেও হয়, কিন্তু মই কাটি লৈ লৈছোঁ। আৰু আপোনালোকে পুৰৈ শাকৰ পকা গুটিৰ সলনি কেঁচা গুটিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু গছৰ গুটি চব পকি গৈছে, সেইকাৰণে মই পকা গুটি লৈছোঁ। আৰু এতিয়া মই আলু এটা লৈ লৈছিলোঁ। আলুটো মই বাকলিটো গুচাই লৈ ল'ম। এনেদৰে বাকলিটো গুচাই লৈ লোৱাৰ পিছত মই আলুটো ধুই লৈ ল'লোঁ। আৰু এতিয়া মই আলুটো মিহি মিহিকৈ কাটি লৈ ল'ম, সৰু সৰুকৈ। মই পুৰৈ শাকৰ গুটিকেইটা সৰু সৰু, সেইকাৰণে ময়ো আলুটো একে সমান জোখতে কাটি লৈ ল'ম। আপোনালোকে যদি ইয়াতকৈ ডাঙৰো কৰিব খোজে তেতিয়াহ'লেও হ'ব, কিন্তু মই একে চাইজতে কাটি লৈ লৈছোঁ। এনেদৰে মই আলুকেইটা কাটি লৈ ল'লোঁ। এতিয়া আফু গুটি লৈ লৈছোঁ এইকেইটা, আৰু আফু গুটিকেইটা মই পিচি লৈ ল'ম। আৰু মই মছলাৰ বাবে শুকান জলকীয়া আৰু জিৰা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পিঁয়াজ ব্যৱহাৰ কৰিলেও কৰিব পাৰে। মই কেৰাহী এটাত তেল অকণ দি লৈছোঁ, আৰু তেলখিনি মই গৰম হ'বলৈ দি দিম। তেলখিনি গৰম হৈ গৈছে, আৰু তেলখিনিত মই গোটা জিৰা 2 চামুচ দি লৈছোঁ, আৰু শুকান জলকীয়া কেইটা মই কাটি লৈ দি দিছোঁ। আপোনালোকে নাকাটাকৈও দিব পাৰে, কাটি ল'লেও দিব পাৰে, একো নাই। আৰু এতিয়া মই পিচি লোৱা আফু গুটিখিনি দি ল'ম। আৰু মই ভাজিখনৰ জোখেৰে হালধি অকণ দি ল'ম। দি লৈ মই লৰাই এতিয়া কাটি লোৱা আলুখিনি মই তেলত দি ল'ম, আৰু অকণমান সময়ৰ বাবে লৰাই লৈ মই 5-6 মিনিট সময়ৰ বাবে আলুখিনি সিজিবলৈ ঢাকি দিম। এনেদৰে লৰাই লৈ মই ঢাকি দি দিম। পাঁচ 6 মিনিট হৈ গৈছে, আৰু আমাৰ আলুখিনিও সিজি গৈছে। এতিয়া মই পুৰৈ শাকৰ গুটিকেইটা দি ল'ম। দি লৈ অকণমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু এতিয়া মই ঢাকি লৈ ল'ম ঢাকনিখনেৰে। অকণমান সময় পিছত ঢাকনিখন গুচাই দি দিলোঁ, আৰু আমাৰ কালাৰটো পকা গুটিৰ কাৰণে আলুখিনিটো গুচি গৈছে, কালাৰটো ৰঙচুৱা হৈ গৈছে। এতিয়া মই ভাজিখনৰ জোখেৰে নিমখ দি লৈ ল'ম। নিমখখিনি দি মই লৰাই লৈ ল'ম। আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। আৰু যদিহে মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, আৰু তাত গৈ অলপ ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে নটিফিকেশ্যনটো পায়। আৰু যদিও ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'বোৰ আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু মোৰ এটা ফেচবুক পেজো আছে, ফেচবুক পেজটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে পেজটো ফ'ল' কৰি দিবচোন। এতিয়া মই ভাজিখিনি অকণমান সময় হ'লেতো সিজিবলৈ ঢাকি দি ল'ম। অকণমান পিছত মই ঢাকনিখন গুচাই দিলোঁ, আৰু ভাজিখিনিও মোৰ সিজি গৈছে। এতিয়া মই ভাজিখিনি নুমাই লৈ ল'ম। কালাৰটো চাওকচোন, খুবেই ধুনীয়া লাগিছে। এতিয়া মই ভাজিখিনি নুমাই লৈ ল'ম। আপোনালোকেও বনাই খাই চাবচোন।
আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। হৈ গ'ল আমাৰ পুৰৈ শাকৰ গুটিৰ ভাজি। আৰু পুৰৈ শাকৰ গুটিটো পকা কাৰণেই কালাৰটো খুবেই ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ অশেষ ধন্যবাদ। তে আজিলৈ বাই বাই।